চুবুৰীত বোলে এটা স্কিম কিছুদিন আগত আমি বিতৰণ কৰিছোঁ এই আনুষ্ঠানিকভাৱে। সেইকাৰণে ইয়াত নাভাবিব যে মাত্ৰ ছাত্ৰীসকলে পাইছে, ছাত্ৰকেইটা ছাত্ৰীকেইটা দুই। So as a small beginning, they have secured first division. My wish and everyone's wish here is that they secure even better position and better marks in their undergraduate and postgraduate level. First class, they become educated people. We want the society to be equal in more sense than one. While boys So next, I call Deepa Roy. Deepa Roy. So with Karbi traditional koho, and with the key, chabi. So she is the owner now. So give a big round of applause, everyone. Now we don't be charged with that. So Deepa Roy. প্ৰথমে সায়েন্স কলেজত আমি সায়েন্স যাতে মেডিকেল কলেজ অহাৰ লগে লগে যাতে আমাৰ ল'ৰা ছোৱালীবিলাকে যাতে সায়েন্স পঢ়ি পেলাই যাতে মেডিকেল কলেজত সিট পাবৰ কাৰণে তেওঁলোকৰ চেষ্টা কৰিব লাগে। যে ডক্টৰ পঢ়িব সুবিধাটো আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিল আৰু অসম চৰকাৰৰ লগত আলাপ আলোচনা কৰি এতিয়া ডিফু মেডিকেল কলেজটো হৈ গ'ল। তাৰ কাৰণে ষ্টুডেণ্টবিলাক মই অনুৰোধ কৰিব বিচাৰি যে এতিয়া ডেইথৰ ডিগ্ৰী কলেজ হৈ গ'ল, তাত ছায়েন্স ষ্ট্ৰীম আছে, আৰ্টছ ষ্ট্ৰীম আছে, আৰু ডিফু গভৰ্ণমেণ্ট কলেজ আছে, হাফলং গভৰ্ণমেণ্ট কলেজ আছে। সেইবিলাকৰ কলেজত গভৰ্ণমেণ্ট কলেজ যোন আছে, আৰু হাই ছেকেণ্ডেৰী প্ৰায় হাই ছেকেণ্ডেৰী স্কুলত তাতো প্ৰায় ছায়েন্স ষ্ট্ৰীম থাকে। সেই যেনিবা ডিফু গভৰ্ণমেণ্ট বইজ হাই ছেকেণ্ডেৰী তাতো ছায়েন্স ষ্ট্ৰীম আছে, কমাৰ্চ ষ্ট্ৰীম আছে। গতিকে সেইবিলাকৰ যদি ল'ৰা ছোৱালীবিলাক যদি ভালকৈ পঢ়ি ফাৰ্ষ্ট ডিভিজন পায়, আজিকালি ফাৰ্ষ্ট ডিভিজন নহ'লে আমি ছায়েন্স এডমিশ্যন নিদিয়ে। গতিকে ছায়েন্স পঢ়িব হ'লে আমি ফাৰ্ষ্ট ডিভিজন পাছ কৰিব লাগে, আৰু সেই ফাৰ্ষ্ট ডিভিজন পাছ কৰিব কাৰণে ল'ৰা ছোৱালীবিলাকৰ আগুৱাই নিয়াৰ স্বাৰ্থত যে ইয়াতে কম্পিটিশ্যন যাতে প্ৰতিযোগিতা হয় তাৰ কাৰণে স্কুটি দিয়া হৈছে, যাতে ল'ৰা ছোৱালীবিলাকৰ ছায়েন্স পঢ়ি যাতে মেডিকেল ইঞ্জিনিয়াৰিং চিট পায়। চৰকাৰ নাহা আগতে আমাৰ পাৰ্টীয়ে ফাইনেন্স মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইলেকশ্যনৰ আগত প্ৰত্যেক ৰাজহুৱা মিটিঙতে যেতিয়া কৈছে যে আমাৰ চৰকাৰ যদি আহে, ৰাইজৰ যদি আমাক সহযোগিতা কৰি আশীৰ্বাদ দিয়ে, তেনেহ'লে যিবিলাকৰ হাই ছেকেণ্ডেৰী পাছ কৰা ছাত্ৰীবিলাকক বিনামূলীয়া স্কুটি দিম বুলি কৈছে। সেই ইলেকশ্যনৰ প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰা হৈছে। আমাৰ ৱেষ্ট কাৰ্বি আংলং টোটেল 47 আছে, আৰু ইষ্ট কাৰ্বি আংলং 235 আছে।